নমস্কাৰ সকলোকে। আজি এটা লৈ আহিছোঁ একদম সিম্পল পটলৰ ৰেচিপি। খাবলৈ বিৰাটে ধুনীয়া হয়। আহকচোন বনাওঁ। এফালে পটলখিনি ধুনীয়াকৈ মই ধুই মেলি চাফা কৰি ল'লোঁ। এফালে গোটেইখিনি ৰেডি কৰিয়ে লৈছোঁ কাটি পেলাই। পটলবোৰ এনেকৈ কাটি ল'ব। এফালে কেৰাহী এখন গৰম হ'লত তেল দি দিলোঁ। মই পটলখিনি ফ্ৰাই কৰি ল'ম প্ৰথমতে। এফালে তেল গৰম হ'ল আৰু মই পটলখিনি ঢালি দিলোঁ। পটলখিনি অকণমান ৰঙা হোৱালৈকে ফ্ৰাই কৰি ল'ম। এয়া ফ্ৰাই হৈ গ'ল। একেখিনি তেলতে মই আলুখিনিও ফ্ৰাই কৰি ল'লোঁ। আলুবোৰ অকণমান ৰঙা হোৱালৈকে ভাজি ল'ম। এয়া হৈ গৈছে বাৰু। এইখিনি মই কাঢ়ি ল'লোঁ। ইয়াৰে একেখিনি তেলতে মই পিঁয়াজ দি দিলোঁ কাটি থোৱা। পিঁয়াজখিনি ৰঙা হোৱাৰ পাছতে মই ইয়াতে আদা নহৰু দিলোঁ। খুন্দিলোঁ আদা নহৰুখিনি কেঁচা গোন্ধটো যোৱালৈকে অকণমান সময় ভাজি ল'ম। তাৰ পাছতে তাতে দি দিছোঁ কাটি লোৱা বিলাহীখিনি অকণমান সময় ভাজি ল'ম। এইফালে বাতি এটাতে লৈছোঁ মই হালধি, মিট মছলা, আৰু অকণমান কাশ্মীৰৰ মিৰ্চৰ পাউডাৰ। তাতে অকণ পানী দি গুলি ল'ম। তাৰপিছতে সেইখিনি মই কেৰাহীত ঢালি দিম। এয়া ধুনীয়াকৈ গোটেইখিনি ভাজি লৈছোঁ। বিলাহীখিনিও ধুনীয়াকৈ গলি যোৱালৈকে ভাজি ল'ম। আদা নহৰুখিনি গোটেইখিনি ধুনীয়াকৈ গ্ৰেভি হৈ যাব, তেতিয়ালৈকে মই ভাজি ল'ম। এয়া প্ৰায় হৈ গৈছে। ইয়াতে মই ফ্ৰাই কৰি থোৱা পটলখিনি ঢালি দিলোঁ। ধুনীয়াকৈ মিহলাই লৈছোঁ গোটেইখিনি। তাতে মই ফ্ৰাই কৰি থোৱা আলুখিনিও দি দিলোঁ। গোটেইখিনি সুন্দৰকৈ ভাজিলোঁ। এতিয়া নিমখ দি দিছোঁ সোৱাদ অনুসৰি। এয়া ভজা হৈ গৈছে। ইয়াতে মই সৰু গিলাচ এটাৰে এগিলাচ পানী দি দিছোঁ। অকণমান সময়ৰ কাৰণে ধুনীয়াকৈ ঢাকন লগাই দিম। এয়া অকণমান সময় থোৱাৰ পাছতে এয়া প্ৰায় সিজিয়ে গৈছে। পটলবোৰ অকণমান ভাঙি দিছোঁ। এনেকৈ অকণমান সময় থাকিবলৈ দিয়াৰ পাছতে আমাৰ এইফালে পটলৰ চব্জি ৰেডি হৈ গৈছে। এয়া আমাৰ চব্জি ৰেডি হৈ গ'ল। যদি এনেদৰে আপোনালোকে খোৱা নাই, এনেকৈ বনাই খাই চাব। একেবাৰে সহজ, বনাবলৈও সহজ, খাবলৈও বিৰাটেই টেষ্টি হয়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ